অমঙ্গল নাশকাৰী যাৰ নাম ল'লেই জীৱই ভৱসমুদ্ৰ পাৰ হ'বলৈ সক্ষম হয়। পৰম পুৰুষ বাসুদেৱৰ শ্ৰী চৰণত আমি জয় জয় জনাইছোঁ অহস্ৰ কোটি। দ্বিতীয়তে আজি ৰাজহুৱা বিদ্যালয়ত এই শুভক্ষণত আধ্যাত্মিক পাঠানুষ্ঠানত উপস্থিত থকা এই বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগানন্দ শইকীয়াদেৱ ছাৰ প্ৰমুখ্যে এই বিদ্যালয়ৰ গংগা যমুনা সৰস্বতী সদৃশ শিক্ষয়িত্ৰীগৰাকী আৰু আমাৰ পৰম মিত্ৰ এই বিদ্যালয়ৰ সহশিক্ষক শংকৰজ্যোতি বৰুৱাদী প্ৰমুখ্যে সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা এই বিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ আৰু বিদ্যালয়ত জ্ঞানেৰে নিজক পৰিপুঠিত কৰিবলৈ আগবাঢ়ি অহা কণ কণ আমাৰ সন্তান সদৃশ ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰত্যেককে এক নৰনাৰায়ণ সদৃশ জ্ঞান কৰি ভগৱানৰ অংশস্বৰূপে আপোনালোক সবাকে আমাৰ জনাইছোঁ আমাৰ ভক্তিৰঞ্জলি। কথা হ'ল 2017 বৰ্ষৰ নৱেম্বৰ মাহতেই আমি সমাজখনত ঘটি থকা অসূয়া অশান্তিসমূহৰ নিবাৰণৰ নিমিত্তে বহুজন যোগ্য ব্যক্তিৰ সৈতে একত্ৰিত সমালোচনাৰ অন্তত আমি জন্ম দিছিলোঁ বাসুদেৱ আধ্যাত্মিক সেৱা সমিতি, যাৰ লক্ষ্য সমাজখনত ঘটি থকা অশান্তি দূৰীভূত কৰি কি ধৰণেৰে সমাজখনক এক নতুন পথেৰে আগবঢ়াই নি এখাপ শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰি নেকি তাৰ এক প্ৰচেষ্টা, যি প্ৰচেষ্টাৰ ফলশ্ৰুতিত জন্ম হৈছে বাসুদেৱ আধ্যাত্মিক সেৱা সমিতি। সেৱা সমিতিয়ে বিনা বেতনেৰে বিনা খৰচেৰে নিজৰ জেপৰ টকা খৰচ কৰি তাত আগবঢ়াই আহিছে 2018 বৰ্ষৰ জানুৱাৰী মাহৰ 29 তাৰিখৰ পৰা আৰম্ভ হৈছিল চেনিয়ামগুৰি উচ্চতৰ মাধ্যমিক
উচ্চ মাধ্যমিক বিদ্যালয়। সেই যে আমাৰ যাত্ৰা, সেই যাত্ৰাত আমি শদিয়া, লখিমপুৰ, শিৱসাগৰ, মাজুলী, যোৰহাট, মৰিয়নিত আমি বিদ্যালয় কলেজে আমি ঘূৰি ফুৰিছোঁ। আমাৰ লক্ষ্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল সুস্থ মনৰ গৰাকী হওক, একতা সুস্থ সবল দেহাপ্ৰাপ্ত হওক আৰু সুস্থ দেহাৰ যোগেদি, সুস্থ মনৰ যোগেদি, সুস্থ চিন্তাধাৰাৰে কেনেকৈ আমি আমাৰ জীৱনটো সুন্দৰ কৰিব পাৰোঁ, সেই প্ৰচেষ্টা আপোনালোক সকলোৱে যদি আমাক সংগ প্ৰদান কৰে, নিশ্চয় সমাজখন বৰ বেছি দিন নালাগিব অসূয়া অশান্তি দূৰীভূত কৰোঁতে, অথবা সময় লাগিব, তাতো কোনো অসুবিধা নাই। আমি যত্ন কৰি থাকিব লাগিব। আমি এটা ডিগ্ৰী পাবলৈ যাওঁতে আমি 4.5 বছৰ বয়সতেই বিদ্যালয়ত নামভৰ্তি কৰি পঢ়ি থাকোঁ, বিদ্যালয়লৈ অহা যোৱা কৰি থাকোঁ, পৰীক্ষা দিয়েই থাকোঁ। দি থাকি কি হয়, কেতিয়াবা আমনিও লাগে, কিন্তু উপায় নাই। আমি একোখন বিদ্যালয়ৰ পৰা একোখন বিদ্যালয়লৈ আমাৰ গতিৰ জখলা বৃদ্ধি হৈ গৈ থাকিব, আমাৰ লেভেলত উচ্চ স্তৰলৈ। তাৰমানে আমি নিজক জখলা বগাবলৈ শিকিছোঁ, আমি জখলাত উঠিছোঁ আৰু উঠি তাৰ সেই জখলাৰ অন্ত নাই। সেই শিক্ষাক লৈ আমি শেষ কৰিব নোৱাৰোঁ। জ্ঞানৰ সাগৰখন ইমানেই বিশাল, আমাৰ এই মানৱ সমাজত এনেকুৱা ব্যক্তি নাই যি সকলো জ্ঞানক নিজৰ হৃদয়ংগম কৰিব পাৰিছে। কথা হ'ল, এই বিদ্যালয়ৰ যি জ্ঞান ৰাখি, বিদ্যালয়ৰ যি ডিগ্ৰী, বিদ্যালয়ৰ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন আমি এখন আসনত, এখন চকীত বহিবলৈ উপযুক্ত কৰি তোলে। আমি যিটো ৰাস্তাত আহিছোঁ, যিটো পথত আমি গতি লৈছোঁ, সেই চকীখনক যিজন বহিব, সেই চকীখনৰ মৰ্যাদাটো, সেই চকীখনৰ সন্মান বুজি পাবলৈ আমাৰ যি আধ্যাত্মিক জ্ঞান বিলাবলৈ আমি আহিছোঁ, সেই জ্ঞানক যদি আমি হৃদয়ত প্ৰতিষ্ঠা কৰি ল'ব নোৱাৰোঁ, তেন্তে আমি সেই চাৰ্টিফিকেটকেইখন, সেই চকীখনৰ মূল্য আমি অনুধাৱন কৰিব নোৱাৰিম। যোৱা 10 দিন 12 দিনৰ আগত আমি হাঁহচৰা উচ্চতৰ বিদ্যালয়ত আমি আমাৰ ক্লাছ ৰাখিছিলোঁ, আৰু সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক মোৰ পঢ়ি আছিল চুৰিয়াবিনী। তেখেতো অত্যাধিক আধ্যাত্মিক ভাৱসম্পন্ন, আৰু তেখেতে মোৰ কাষত থাকোঁতে তেখেতক উপমানি মন কৰিছিলোঁ যে তেখেতে বহুত অধ্যয়ন কৰি বিদ্যালয়ত প্ৰধান শিক্ষকতাৰ আসন অলংকৃত কৰিছে। মই কিন্তু নাজানো তেখেতে সেই আসনখনৰ মৰ্যাদা বুজি পাইছে নে নাপাইছে। আৰু সেই বুজি পাবলৈ আমাৰ অন্তঃকৰণ লাগিব এক জ্ঞান, আৰু সেই জ্ঞানক কোৱা হয় আত্মজ্ঞান, নিজক জনাৰ জ্ঞান। যি জ্ঞানৰ মাধ্যমেদি আমি কিয় বিদ্যালয়লৈ আহিছোঁ, কিয় মাতৃ পিতৃয়ে আমাৰ পৃথিৱীলৈ আনিলে, কিয় আমাক মাতৃ পিতৃয়ে ইমান হাজিৰা কৰা পইচাকেইটা খৰচ কৰি আমাক বিদ্যালয়ত পঢ়ুৱাইছে, কিয় নিজে নাখায়ো আমাৰ মাতৃ পিতৃয়ে আমাক চুৱেটাৰ কিনি দিছে ঠাণ্ডা নাপাবলৈ, কিয় আমাক ভাল বস্তু এটা খুজিলে খুৱাব খুজিছে, কিয়? এই কিয়ৰ উত্তৰ য'ত আছে
সেই কিহৰ উত্তৰ য'ত আছে সি হ'ল আধ্যাত্মিকতাৰ এক পথ। গতিকে ধৰণৰ কৰ্তব্য আছে যে আমি সন্তান জন্ম দিলেই নহ'ব, সন্তানক আমি সুশিক্ষিত কৰিবই লাগিব। আমিতো বাগানত আছো, আমাৰতো ইয়াত বেছিভাগ বাগানৰ ষ্টুডেণ্টেই আছে, যে আমি বাগানত কোৰ মাৰিছো, পাত ছিঙিছো, আমি দিন ৰ'দ বৰষুণ কাটি কৰি হাজিৰা কৰিছো নাই? মাটি পিঠে কৰিছে নাই? কৰিছে। আৰু সেই কষ্টৰ টকা, ঘামৰ টকা তোমালোকৰ লগত খৰচ কৰিছে কেলে? বিদ্যালয়লৈ কেলে পঠাইছে? পঢ়াৰ লক্ষ্য কি? কিয় পঢ়িবলৈ পঠাইছে? তেওঁলোকে কোৱা ভাল মানুহ হ'বলৈ, তোমালোকৰ চাৰ্টিফিকেট ল'বলৈ কিন্তু পঠিওৱা নাই। তোমালোকে কিন্তু বিশেষকৈ ৰিজাল্ট ভাল কৰিব লাগিব সেইটোক লক্ষ্য লৈ পঠিওৱা নাই। তোমালোকে চাকৰি কৰিবা সেই পইচাৰ লোভত তোমালোকে বিদ্যালয়লৈ পঠিওৱা নাই। সুন্দৰ ৰিজাল্ট হ'ল সেই এতিয়া সৰু ল'ৰাটোৱে দিয়া ওপৰতো যে ভাল মানুহ হ'ব। ডিগ্ৰী হ'লে, চাৰ্টিফিকেট হ'লে ভাল মানুহ হ'ব নোৱাৰে। চেহেৰা ভাল হ'লে, ভাল কাপোৰ পিন্ধিলে ভাল মানুহ হ'ব নোৱাৰে। গাড়ী থাকিলে, বাংলো থাকিলে ভাল মানুহ হ'ব নোৱাৰে। চুমুকী মানুহ হ'ব পাৰে, ডাঙৰ মানুহ হ'ব পাৰে, কিন্তু ডাঙৰ কোনজন? ডাঙৰ মানুহ কোনজন? যিজনৰ চিন্তাধাৰা বহুত উচ্চ খাপৰ। তেওঁ হাজিৰা মানুহ হ'ব পাৰে, তেওঁ গাড়ী মেকানিকো হ'ব পাৰে, তেওঁ ভাল মানুহ হ'ব পাৰে, আৰু অফিচাৰ লাইনত চকীত বহি থকা মানুহজনো, আইগৰাকীও অসুস্থ মনৰ কি হৈ বেয়া মানুহ হ'ব পাৰে নোৱাৰে। বুজি পাইছেনে? তাৰ অৰ্থ তেখেতে নিজক বুজি পোৱা নাই। তোমালোকৰ প্ৰধান শিক্ষকৰ ছাৰৰ লগত মই বহিলো নি, এই কিতাপখন আনি থৈছে তোমালোকক পঢ়ুৱাবলৈ। তোমালোকক কিবা কিবি বুজাব ইয়াৰ পৰা। ইয়াত ভাল ভাল কথা আছে। 30 টকা নামৰ এই দামৰ কিতাপখনত ইয়াত বহুত জ্ঞান লিপিবদ্ধ হৈ আছে। মই লুটিয়াই যাওঁতে পালো যে মানুহৰ শৰীৰ এটা জটিল যন্ত্ৰ। আমি একোটা প্ৰত্যেকেই যন্ত্ৰ, যিটো জুবিন গাৰ্গে গাইছে নাই? যন্ত্ৰৰ এটা সংগীত গাইছে, মোৰ মুখস্থ নাই। কিন্তু কথা হ'ল তাৰ 4টা শক্তি হ'ল মন। আমাৰ হৃদয়ৰ এটা মন আছে। আমাৰ মন যায়, কি মন যায়? ফুৰিবলৈ মন যায়। আমাৰ কি মন যায়? ভাল বস্তু খাবলৈ মন যায়। আমাৰ কি মন যায়? যি পঢ়াত ধাউতি আছে পঢ়িয়ে থাকিবলৈ মন যায়। যাৰ পঢ়াত মন নাই, দেউতাই মায়ে নেদেখাকৈ মনে মনে লগাই গাঁৱলৈ গুচি যাবলৈ মন যায়। যায়নে? সেই মনটোৰ কথা কৈছে। মন 4টা শক্তি। সেই 4টা শক্তি মনক, আৰু মনৰো অধিকাৰ কৰি আছে এটা আত্মা। আৰু সেই 4টা শক্তিক মনক পৰিচালিত কৰি থকা এক ক্ষুদ্ৰ অংশ আমাৰ হৃদয়ত আছে, যাক কোৱা হয় আত্মা। মানুহৰ সেই তৃতীয় বিভাগৰ বিভিন্ন বৃত্তি আছে। কি আছে? যন্ত্ৰটো আছে আমাৰ শৰীৰটো, আৰু সেই শৰীৰটোক ইফাল সিফাল কৰিবলৈ, শৃংখলাবদ্ধ কৰিবলৈ, বিশৃংখলতা সৃষ্টি কৰিবলৈ আমাৰ হৃদয়ত আছে সস্মেন্দ্ৰীয় মন। আৰু সেই মনক পৰিচালিত কৰিবলৈ, বাঘ জৰি ধৰিবলৈ, ঘোঁৰাৰ লেকাম টানিবলৈ তাত সমাহিত হৈ আছে আত্মা। তাৰপিছত লিখিছে যে এই বৃত্তিবোৰৰ সম্যক বিকাশ, মনৰ বিকাশ, আত্মাৰ বিকাশ
আৰু আমাৰ শৰীৰৰ বিকাশ। এই বিকাশ কৰি সম্যক কৰ্ষণ হ'লেহে মানুহসকল অৱস্থাৰ সম্যক ব্যৱহাৰ কৰিবলৈ সমৰ্থ হ'ব। মানুহে তেতিয়াহে চাৰ্টিফিকেটখনৰ, তেতিয়াহে চকীখনৰ, তেতিয়াহে শিক্ষকতা চাকৰিটোৰ গুৰু দায়িত্বটো, কৰ্তব্যবোধটো জাগৃত হ'ব, যেতিয়া মন, শৰীৰ, আত্মাৰ সম্যক জ্ঞানটো আমাৰ বিবেকেৰে আমাৰ হৃদয়ত প্ৰবাহিত হ'ব। বুজি পালা? তাৰপিছত লিখিলে, এই হৈছে আমাৰ বৰ্তমানৰ সমাজৰ আদৰ্শ। সৰ্বতোভাৱে সকলো বিষয়তে উপযুক্ততা লাভ কৰা, এই আমাৰ জীৱনৰ উদ্দেশ্য আৰু শিক্ষাৰ লক্ষ্য। আমাৰ জীৱনৰ লক্ষ্য হয় কি যে সৰ্বতোভাৱে উপযুক্ত হৈ উঠা। সকলো প্ৰকাৰে আমি উপযুক্ত হোৱাৰ লক্ষ্যত যদি উপনীত হ'ব নোৱাৰো, তেন্তে আমি বিদ্যালয়লৈ অহা, কিতাপ পত্ৰ কিনা, দেউতা মাৰ পৰা চুৱেটাৰ কিনাৰ যি টকা খৰচ আমি কৰিছো, সেইখিনি আমি অবাবত নষ্ট কৰিছো, হয়নে? উপযুক্ততা তেতিয়াহে আহিব তেওঁলোকে যি ভাল হোৱাৰ সপোন আমাক দেখিছে, সেই ভাল হোৱাৰ সপোনলৈ আমি গতি কৰিব পাৰিছো নে নাই? আমি কিতাপখন মেলোতে মা দেউতাৰ প্ৰতিচ্ছবিটো আমাৰ মুখৰ আগত আহিছে নে নাই? যে বৰষুণত তিতি 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 পাত ছিঙি আছে, বৰষুণত তিতি তিতি মেচিনত পাম মাৰি মাৰি মেচিন মাৰি আছে, হয় নহয়? মোৰো বাগান আছে, ময়ো দেখিছো। গতিকে সেই কষ্টৰ টকাকেইটাৰ অপব্যৱহাৰ নহ'বলৈ, আমাৰ এই বিদ্যালয়লৈ অহাৰ মূল লক্ষ্যত উপনীত হ'বলৈ আমাৰ বিদ্যালয়ৰ শিক্ষাৰ লগত আধ্যাত্মিকতা নিব লাগিব, নিজক জনাৰ জ্ঞানক নিব লাগিব। আগৰ যি ক্লাছ আছিলে, আমি যেতিয়া 6ত আছিলোঁ, 5ত আছিলোঁ, তেতিয়া আমাৰ বিদ্যালয়ত আছিলেই কিছুমান আধ্যাত্মিকতাৰ সৰু সৰু ছাত্ৰসকলে পাইছিলে। দাদাটো তোমাক কথা কৰবো, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা, তেনেকুৱা ধৰণৰ কিছুমান কবিতা আছে যিবোৰ ভগৱান যুক্ত। তাতকৈ এটা ডাঙৰ বিষয় আছিলে চৰিত পুথি, মেট মৰা নৈতিকতাৰ জ্ঞানৰ ভাণ্ডাৰ। কিন্তু দুৰ্ভাগ্য, আজিৰ বিদ্যালয়ত সেই চৰিত পুথিও নাই। আজিৰ বিদ্যালয়ত আছে উপযুক্ত শিক্ষা গ্ৰহণ কৰি উপযুক্ত চকীখনত বহিব পৰা জ্ঞান ৰাখি আছে আজিৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা। আৰু সেই শিক্ষা ব্যৱস্থাৰ লগত সম্পৃক্ত যদি কৰিব পৰা যায় আধ্যাত্মিক জ্ঞানক, তেন্তে তেখেত সোণত উৰগা চলিব, সুন্দৰ হৈ পৰিব। সুন্দৰতাই আমাৰ ছোৱালীহঁতে মুখত মা পিন্ধত সুন্দৰতা নাহে, আমি কাণত পিন্ধা ফুলত সুন্দৰতা নাহে। আমাৰ সুন্দৰতা ক'ত আহিব? আমাৰ মুখৰ ভাষাত, আমাৰ হাতৰ কৰ্মত, আমাৰ চিন্তাৰ ভাৱত। গতিকে সেই সুন্দৰ ভাৱ কৰিবলৈ যাওঁতে মই কোন, মই কোন, আমি কোন জানা তোমালোকে? কি কোৱা? ভুল হওক, কথা নাই। আমি কোন? মানুহ। আমি মানুহ। মানুহ কেনেকৈ হ'ল? এই প্ৰশ্নটো জানিব লাগিব যে মানুহ ক'ৰ পৰা আহে। তোমালোকে দেখিছা ফটো, তোমালোক কথা পাতিছা নেকি? নাপাতিবা দেই। জয় শ্ৰীকৃষ্ণ বুলি কোৱা। জয় শ্ৰীকৃষ্ণ। কথা নাপাতিবা দেই। জিভা উলিয়ালে কথা পাতিব নালাগিব, জিভা নুলিয়ালে কথা পাতিব। কথা শুনিবই লাগিব, বাধ্যতামূলক। ক্লাছ ক্লাছ। তোমালোকে দেখিছা ফটোত জলাশয় নাৰায়ণ দেখিছা? দেখিছা?
দেখিছা নাই নাৰায়ণ পিঠ কৰি থাকে জলত ভাওনাটো দেখিছা ফটোটো দেখিছা আৰু সেই নাৰায়ণৰ নাভিৰ পৰা জন্ম হৈছে পদুম বাহিৰ হৈছে সেই পদুমৰ বাহিৰ বহি আছে কোন ব্ৰহ্মা সেই ব্ৰহ্মা মানৱ কৰিছে যে সৃষ্টি কৰিব লাগে ব্ৰহ্মাই মানৱ হিচাপে ভাবিছে নাৰায়ণে তাক ভগাইছে কি কৰিব লাগে সৃষ্টি কৰিব আৰু সেই সৃষ্টি কৰিব লাগে বুলি ভাবোঁতে মনুৰ সৃষ্টি হ'ল কাৰ সৃষ্টি হ'ল মনুৰ সৃষ্টি হ'ল মানুহৰ সৃষ্টি হোৱা নাই মনুৰ সৃষ্টি আৰু সেই মনুৰ লগত অনপ্ৰত্যয় সংযুক্ত হৈ মানৱ সৃষ্টি হ'ল মনুৰ লগত কি প্ৰত্যয় অনপ্ৰত্যয় সংযুক্ত হৈ মানৱ পথাৰ্য হ'ল আৰু সেই মানৱক ভগৱন্তই আমাৰ পৃথিৱীখনত বহুত জীৱ আছে নাই বহুত জন্তু আছে স্থলচৰ জলচৰ আছে নাই উৰণ বুৰণ ভোজন গমন চাৰিমুখী জীৱ 84 লক্ষ আছে জীৱ কিমান 84 লক্ষ জীৱ আৰু সেই 84 লক্ষ জীৱক কিন্তু মানুহ বুলি নকয় এই শেষৰ জন্ম মানুহ মনুৰ লগত অনপ্ৰত্যয় সংযুক্ত হৈ মানৱ পথাৰিত হৈছে কাৰণ সেই মানৱক সেই 84 লক্ষত যিটো দিয়া নাই সেই জ্ঞান ৰাখি কাক দিলে মানুহক কি দিলে কি দিলে বিবেক দিলে বুদ্ধি দিলে গৰুৰ বুদ্ধি আছে জানো শিয়ালৰ বুদ্ধি আছে জানো চিন্তা কৰিব ক্ষমতা বিবেক আছে জানো ভাল বেয়া চিন্তা কৰিব পাৰে শিয়ালে বান্দৰে কুকুৰে মহে পাৰে গছে পাৰে কোনে পাৰে গতিকে মানুহ বিবেকশীল কোনটো ভাল কোনটো বেয়া কোনটো উচিত কোনটো অনুচিত কোনটো কৰিব লাগে কোনটো কৰিব নালাগে এয়া মানুহে নাজানে আৰু আমি কি হৈছো উচিত অনুচিত বিচাৰ নকৰি মা দেউতাৰ কথা পাহৰি আমি লাহে লগৰ লগত আমি ওলাই গুচি গৈছো কিতাপ পঢ়ি থাকি এনেকুৱা হৈছে নাই আমাৰ বহুজনৰে হৈছে ছাৰে পঢ়ুৱাই আছে খিৰিকীখনেদি বাহিৰলৈ চাই আছো পঢ়াৰ ক্লাছত কিন্তু আমাৰ মন নাই সেইটো মন আমাৰ যেনেকে নাক মুখ চক্ষু দিছে যে পঞ্চ ইন্দ্ৰিয় ছাল এই সকলো একোটা একোটা নিৰ্দিষ্ট কাম আছে মুখে কথা কয় চকুৱে দৰ্শন কৰে কাণে শুনে নাকে শুনে গন্ধ লয় নলয় আৰু সেই সকলোখিনি ওপৰত আমাৰ আছে ষষ্ঠ ইন্দ্ৰিয় মন যিটো মই আগত তোমালোকৰ এই কিতাপখনত পৰা মেলি কৰিলো সেই মনক বশীভূত কৰিব জ্ঞান হ'ল আধ্যাত্মিক জ্ঞান নাইবা আত্মজ্ঞান এই ভগৱন্তই আমাক বিবেক দিলে বুদ্ধি দিলে দি পেলাই বৰ ডাঙৰ কাম এটা কৰি দিলে কি কৰি দিলে যে ভালকে বিচাৰ কৰিব জানে শুদ্ধ কিন্তু ইহঁতৰ মই পৰীক্ষা লওঁ সেয়েহে আমাৰ ওপৰত এখন আৰ কাপোৰ কৰি দিলে সেই আৰ কাপোৰখনৰ নামটো কি দিলে মায়া মায়া বুলি এখন আৰ কাপোৰ কৰি দিলা সেই আৰ কাপোৰখনত কি আছে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এই ছয় ৰিপু যিখিনি আসুৰিক প্ৰবৃত্তি বুলি কয় কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এই ছয় ৰিপু আমাক দি দিলে আত্মা হিচাপে মায়া বুলি আকৌ সেই ছয় ৰিপু কি ধৰণেৰে বশীভূত কৰিব পাৰি আকৰিক গুণসমূহ কেনেকৈ খং নাইকিয়া কৰিব পাৰি কেনেকৈ লোভ নাইকিয়া কৰিব পাৰি
এইখিনি ভাল কৰিবৰ কাৰণে আমাৰ মনত সংযোগ কৰিবৰ কাৰণে আমাক ভগৱন্তই জ্ঞানৰ ভঁৰাল বেদ দান দি দিলে। চতুৰ্বেদ কি দিলে? ঋক যজুৰ সাম অথৰ্ব 4খন বেদ দিলে, জ্ঞানৰ ভাণ্ডাৰ। এই কথা হ'ল সেই জ্ঞানৰ ভাণ্ডাৰ তেতিয়াহে আমি যামগে যেতিয়া আমি গম পাম যে অয়ম আত্মা, মই আত্মা, মই আত্মা, মই মানুহ। মই যদি নিজক চিনি নাপাওঁ মই কোন, তেন্তে মই কিন্তু কাকোৱে চিনি নাপাম। মই যদি নিজক চিনি নাপাম তেন্তে মই কাকোৱে চিনি নাপাম। বুজিছানে কথাটো? প্ৰথমতে কাক চিনি পাব লাগিব? নিজক চিনি পাব লাগিব। আৰু নিজক চিনাৰ যি জ্ঞান সেয়া হ'ল আধ্যাত্মিক জ্ঞান। এই নিজক চিনাৰ জ্ঞানৰ দুটা ডেফিনেশ্যন আছে, দুটা ব্যাখ্যা আছে, দুটা সূত্ৰ আছে। এটা হ'ল যে মই আমুক মাহাত্মৰ আমুক ৰজকৰ ছোৱালী, হয়নে? এইটো আমাৰ ডেফিনেশ্যন। মই কোনোবা গম পালো যে মোৰ পিতৃয়ে কলঘৰত কাম কৰে, মোৰ মায়ে পাত চিনি, মই জানো। এটা হ'ল। দ্বিতীয় কথা হ'ল আধ্যাত্মিক লাইনৰ যিটো মূল জ্ঞান, সেইটো হ'ল যে মই ভগৱানৰ এক অংশ। সেই যে নাৰায়ণৰ নাভি কমলৰ পৰা যে ব্ৰহ্মাৰ জন্ম হ'ল, ব্ৰহ্মাই যে মনুক জন্ম দিলে, সেই মনুৰ পৰা যে মোৰ জন্ম হ'ল। তাৰমানে মই সেই নাৰায়ণৰে সন্তান। পকাই আনিলে জেলেপী পাতটো একেলগে লাগি আছে, আছে নাই? কাক খাই জেলেপীটি কিন্তু সংলগ্ন হৈ আছে। ঠিক তেনেধৰণে সেই নাৰায়ণৰ পৰা পদুম ফুলৰ পৰা ব্ৰহ্মা, ব্ৰহ্মাৰ পৰা মনু, মনুৰ পৰা মানৱ, মানৱৰ পৰা আমাৰ পিতা মাতাসকল, যুৱৰাজসকল, তেওঁলোকৰ পৰা আমি, তাৰমানে অৰ্থটো কি? আমি সেই নাৰায়ণৰ সন্তান। আমাৰ হৃদয়ত আত্মাৰূপে নাৰায়ণ আছে, যাক আমি আত্মা বুলি কওঁ। তেওঁ থাকিলে আমি কথা কৈ থাকিব পাৰিম, তেওঁ থাকিলে আমি কাণেৰে শুনি থাকিব পাৰিম, তেওঁ থাকিলে আমি নাকেৰে গন্ধ ল'ব পাৰিম, তেওঁ থাকিলে আমি খোজ কাঢ়িব পাৰিম, তেওঁ থাকিলে আমি কৰ্ম কৰিব পাৰিম, জ্ঞান আহৰণ কৰিব পাৰিম, জ্ঞান বিলাব পাৰিম। কিন্তু তেওঁ যেতিয়া নাইকিয়া হৈ যাব তেতিয়া কি হ'ব? তেতিয়া মানুহজনৰ মৃত্যু ঘটা বুলি কয়, স্বৰ্গযাত্ৰা বুলি কয়, মানুহজন ঢুকাল বুলি কয়, হয় নহয়? তাৰমানে তেওঁ গুচি গ'ল, তাৰমানে দেহাটো পৰি গ'ল। সেইকাৰণে আমাৰ শৰীৰটোক দেহা বুলি কয়। দহি পেলাই যি সি হ'ল দেহা। আমাৰ দেহাটো পঞ্চভৌতিক, মাটি, পানী, বায়ু, আকাশ, বতাহৰ পৰা আমাৰ দেহাটো তৈয়াৰী, আৰু আত্মা গুচি